আজি মোৰ এই ভিডিঅ'টো চাই থকা প্ৰতিজন সদস্যৰ মংগল কামনা কৰি মই এই ভিডিঅ'টো কৰিব গৈ আছো। আমি সকলোৱে জানো যে এই পৃথিৱীখন বিভিন্ন জীৱৰ বসতিস্থল। এই জীৱসমূহৰ দেহৰ গঠনৰ পাৰ্থক্য দেখা যায় যদিও কিছুমান সৰু জীৱৰ চলন কাৰ্য কিছুমান ডাঙৰ জীৱৰ চলন কাৰ্যৰ লগত সাদৃশ্য আছে বা মিল থকা দেখা যায়। আজি মই তেনেকুৱা এবিধ প্ৰাণীৰ বিষয়ে তোমালোকক জনাব গৈ আছো। এই প্ৰাণীটোৰ বাহ্যিক গঠনৰ ফালৰ পৰা এটা সৰু কেংগাৰুৰ লগত তুলনা কৰিব পৰা যায়। এই প্ৰাণীবিধৰো আগঠেং দুখন পিছঠেং দুখনৰকৈ তুলনামূলকভাৱে কিছু চুটি বা সৰু হয় আৰু ইহঁতে কেংগাৰু এটাৰ নিচিনাকে পিছঠেং দুখনৰে জঁপিয়াই চলাচল কৰে। এই প্ৰাণীবিধৰ নাম হ'ল জাৰবোৱা আৰু এই প্ৰাণীবিধ আফ্ৰিকা আৰু মধ্য এছিয়াৰ মৰুভূমিত দেখা পোৱা যায়। যদিও এই প্ৰাণীবিধে আগঠেং দুখন চলন কাৰ্যত ব্যৱহাৰ নকৰে, কিন্তু ইহঁতে যেতিয়া চিকাৰ কৰে সেই চিকাৰটো ধৰিবৰ বাবে ইহঁতে আগঠেং দুখন ব্যৱহাৰ কৰে। প্ৰজাতি অনুযায়ী এই প্ৰাণীটোৰ দেহৰ গঠন বিভিন্ন আকাৰৰ হয়। কিছুমান জাৰবোৱাৰ দেহৰ গঠন নিগনি এটাৰ নিচিনা হয় আৰু কিছুমান জাৰবোৱাৰ দেহৰ গঠন শহাপহু এটাৰ নিচিনা ডাঙৰ হোৱা দেখা যায়। ইহঁতৰ দেহৰ গঠন 5 চেণ্টিমিটাৰৰ পৰা 15 চেণ্টিমিটাৰ পৰ্যন্ত হয় আৰু নেজডাল ইহঁতৰ দেহৰ দৈৰ্ঘ্যৰ তুলনাত কিছু দীঘল হয় আৰু এই নেজডাল 7 পৰা 25 চেণ্টিমিটাৰ মান দীঘল হোৱা দেখা যায়। নেজডালৰ মূৰত একোছা ঘন নোমেৰে আবৃত হৈ থাকে। ইহঁতে নেজডাল যেতিয়া ইহঁতে জঁপিয়াই চলাচল কৰে বা যেতিয়া ইহঁতে ৰৈ থাকে তেতিয়া দেহৰ ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে ব্যৱহাৰ কৰে। এটা জাৰবোৱাই প্ৰায় ঘণ্টাত 24 কিলোমিটাৰ পৰ্যন্ত বেগত জঁপিয়াব পাৰে আৰু প্ৰয়োজন সাপেক্ষে ইহঁতে প্ৰায় 10 ফুট উচ্চতালৈ জাপ মাৰি যাব পাৰে। এটা জাৰবোৱাই সাধাৰণতে জঁপিয়াই চলাচল কৰাৰ সময়ত একা বেকাকৈ জঁপিয়াই যায় যাতে ইহঁতৰ শত্ৰু প্ৰাণীয়ে সহজে ধৰিব নোৱাৰে। জাৰবোৱাসমূহে মৰুভূমিৰ বালিত গাঁত কৰি বা সুৰংগ খান্দি তাতে থাকে। যিহেতু মৰুভূমিত গৰম দিনত উষ্ণতা বহু বেছি হয়, গতিকে এটা জাৰবোৱাই প্ৰায় 45 ডিগ্ৰী উষ্ণতা পৰ্যন্ত ইহঁতে উষ্ণতাত থাকিব পাৰে আৰু ঠাণ্ডা দিনত ইহঁতে প্ৰায় 0 ডিগ্ৰী বা তাতকৈ কম উষ্ণতাতো ইহঁতে সহজে থাকিব পাৰে। জাৰবোৱাসমূহ সাধাৰণতে নিশাচৰ প্ৰাণী হয় আৰু ইহঁতে ৰাতিৰ ভাগত চিকাৰৰ বাবে গাঁতৰ পৰা ওলায়। ইহঁতে সাধাৰণতে মৰুভূমিত হোৱা সেউজীয়া উদ্ভিদসমূহ খায় আৰু মৰুভূমিত থকা সৰু সৰু কীট পতংগসমূহ ইহঁতে খায়। যিহেতু মৰুভূমিত পানীৰ অভাৱ, সেইকাৰণে জাৰবোৱাসমূহে পানী প্ৰায় নাখায়, কিন্তু ইহঁতক দেহত লগা লাগতিয়াল পানীসমূহ ইহঁতে খোৱা মৰুভূমিত থকা সেউজীয়া উদ্ভিদসমূহ খাই তাৰ পৰাই ইহঁতে পানী সংগ্ৰহ কৰে আৰু যদি মৰুভূমিৰ উদ্ভিদসমূহ শুকাই যায় তেতিয়া সেই উদ্ভিদসমূহৰ মূল অংশ বা শিপা অংশ য'ত পানী জমা হৈ থাকে সেই অংশবোৰ খাই তাৰ পৰা ইহঁতে দেহক লগা পানী সংগ্ৰহ কৰে। প্ৰজাতি অনুসৰি কিছুমান জাৰবোৱাৰ কাণ দুখন শহাপহুৰ নিচিনা দীঘল হয় আৰু কিছুমান জাৰবোৱাৰ কাণ দুখন নিগনিৰ নিচিনা সৰু সৰু আকাৰৰ হয়। যিবোৰ জাৰবোৱাৰ কাণৰ দৈৰ্ঘ্য শহাপহুৰ নিচিনা দীঘল হয় সেইবোৰ জাৰবোৱাৰ বৈজ্ঞানিক নাম ইকৰিউটছ নাছ আৰু যিবোৰ জাৰবোৱাৰ কাণৰ দৈৰ্ঘ্য নিগনিৰ নিচিনা সৰু সৰু হয় সেইবোৰ জাৰবোৱাৰ বৈজ্ঞানিক নাম জেকুলাছ অৰিয়েণ্টেলিছ হয়। দেহৰ গঠনৰ ফালৰ পৰা যদিও জাৰবোৱা এটা শান্ত আৰু অতি সুন্দৰ প্ৰাণী দেখা যায়, কিন্তু এটা জাৰবোৱাই সাধাৰণতে ইহঁতৰ দেহত এবিধ মাৰাত্মক ভাইৰাছৰ বীজাণু কঢ়িয়াই ফুৰে আৰু এই মাৰাত্মক ভাইৰাছৰ সংস্পৰ্শত যদি কোনো লোক আহে তেতিয়া সেই লোকজনৰ দেহত মাংকিপক্স নামৰ বেমাৰ হোৱা দেখা যায়। আজিৰ এই ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিল। এনেকুৱা ধৰণৰ যিবোৰ জীৱ পৃথিৱীত বাস কৰি আছে, এনেকুৱা ধৰণৰ জীৱৰ বিষয়ে আগলৈও তোমালোকক জনাম। আজিলৈ আহিছো।